আজি হল সানডে তো অফ ডে ব্ৰেকফাষ্ট তো ভাবিলো শেয়াৰ কৰি দিও আপোনালোকৰ লগত হাউচন চাহ আজি কি বনালো মৰ্নিংত তো মৰ্নিংত আজি বনালো ভাৰ্মিচেলি পোলাও গাখীৰ দি বনাও খাব পাৰি কিন্তু মই ভাবিলো ঠাই নতুন নতুন চব্জি ওলাইছে যেহেতু গাজৰ ফুলকবি এনেকৈ বনাই দিলো খাবলৈ বহুত টেষ্টি হয় বনাই খাই চাবচোন আৰু এয়া ভাৰ্মিচেলি পোলাও ডান লগত আছে ইডলি চাটনি এয়া আছে দেৱৰজি যোৱাকালি আহিছে এয়া আছে দেৱৰাণীজি ইহঁতে গুৱাহাটীতেই থাকে যোৱাকালি আহিছে তো ব্ৰেকফাষ্ট হৈ গ'ল য়মি ইডলি চাটনি আৰু ভাৰ্মিচেলি পোলাও দি তো দুপৰীয়াৰ সাজত বনালোঁ লাও আৰু মাছ লাও মাছ কোনে খাই ভাল পাই জনাব দেই মোৰ কিন্তু বিৰাট ফেভৰেট হয় লাও মাছ বনাই দিলোঁ ভাত অকণমানে খাওঁ নাখাহিব আপোনালোকে তো ভাত তাত খালোঁ ৰাতিৰ কাৰণেও বনাই থলোঁ কাৰণ ৰাতি ৰাত চাব যাম চিম্পুলকৈ মাছৰে আঞ্জা বনাই থৈ দিছোঁ ভিডিঅ'টো ভাল লাগিলে মৰম শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিম ৰাহৰ